এতিয়া মই মাইনা আৰু পিছপিনে আছে আমাৰ নিজু আমি তিনিজনী গৈ আছোঁ থানলৈকে গৈ আছোঁ বামুণ গোসাঁই থান আৰু এখন আছে মিকিৰভেটাত মই মিকিৰভেটা পঞ্চায়ততো কৰোঁ আপোনালোকে গম পাই চাগে কিছুমান ভিডিঅ'ত কোৱা যায় আৰু আজি দেওবাৰ আৰু দেওবাৰ কাৰণে যাবলৈ ভাল হৈছে একচুৱেলি মাতিছিলে তেওঁলোকে আৰু কিবা এটা ডনেশ্যন দিবও কৈছিলে দিলোঁ কিবা এটা এমাউণ্ট বাৰু আৰু ৰাতিপুৱাৰ পৰা চলি আছে কিন্তু ৰাতিপুৱাৰ পৰা অহা সম্ভৱ নহয় বহুত কিবা কিবি কাম থাকে ঘৰত আৰু এতিয়া মই মাইনা আৰু নিজু আমি তিনিজনী আহি আছোঁ আৰু বহুতেই বিশ্বাস কৰে আৰু বহুত পুৰণা হয় আৰু আপোনালোকে যিসকলে অহা নাই এবাৰ হ'লেও আহি চাব বহুত ধুনীয়া হয় ঠাইখিনি ভাল লাগে আৰু তাত কি কি হয় দিনটো আজি দেখাম ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব এতিয়া আমি নাম চাই মেলি ধুনীয়াকৈ প্ৰসাদ ল'লোঁ পায়স খালোঁ আৰু ধুনীয়াকৈ আহি আছোঁ ৰাস্তাবোৰ একচুৱেলি বতৰটো বেয়া কাৰণে বৰষুণ পৰি খুবেই বেয়া হৈ আছে গাড়ীও একেবাৰে ঠাইলৈকে নিব পৰা নাই বহুত দূৰতেই ইয়াত থৈছোঁ আকৌ বহুত দূৰ বাট খোজকাঢ়ি আহি আছোঁ আৰু এতিয়া আমি ঘৰলৈ যাম
বতৰটো বেয়া যদিও পৰিৱেশটো ইমান ধুনীয়া আপোনালোকে দেখিছে ৰাস্তাত কি ধুনীয়া ৰ'দ পৰি আছে আৰু আমি এতিয়া আহি আছোঁ পৰা ঘূৰি আহি আছোঁ আপোনালোকৰ বাৰু নামচাই কেনেকুৱা লাগিল যিমানখিনি বাৰু অলপকৈ মই ভিডিঅ' কৰি দেখালোঁ বহুত ধুনীয়া নাম হয় বুলি কৈছিলোঁ যে আপোনালোকে নিশ্চয় দেখিলে আৰু নাম যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু কমেণ্টত লিখি দিব যদি আপোনালোকৰ ভাল